বুকুৰ কাপোৰ ফুটি গৈছে টানা আজোৰাত মানুহৰ ড্ৰেছ কেজোৰ ভাল লাগিছে দেই থেংক ইউ মানে ছাৰ অসমীয়া সাজপাৰটোৱে ৰাখিব বিচাৰিলোঁ আৰু খালি টঙালিখন কঁকালত হ'ব মই ইয়াতে ঠেকা কাম চলিবলৈ এনেই লগাই থৈছোঁ বহুত তছলি ছাৰ শ্ব'টোৰ লিংক কেনেকে পালে আছা কি পালে লিম হঠাৎ ভাগ্যৰ দুৱাৰ মুকলি হ'ল ছাৰ গ'লোঁ প্ৰায় 4খন ফ্লাইট বগালোঁ ফ্লাইটৰ ভিতৰত এচিও পালোঁ তাতো ধুনীয়া দামী হোটেলত উইথ এচি এচিৰ কথা সোধা নাই লিংকটো কেনেকে পালে পুনেৰ পৰা আমাৰ অসমৰ হিল্লুলদালে কণ্টেক্ট কৰিলে হিল্লুলদাই মোক কণ্টেক্ট কৰিলে আৰু এই দাদাই মোক কণ্টেক্ট কৰিলে ছাৰ শ্ব'টো তাৰমানে ধুনীয়া হৈছে ফালি দিছো ছাৰ সুন্দৰ ছাৰ এয়া লওক গামোচা দিয়া সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে আমাক আহক আজি বহাগৰ বতৰত মই দুজন বিশেষ ব্যক্তিক গামোচাৰে সম্বৰ্ধনা জনাম ডিঙিটো ডাঙৰ ছাৰ কলৈ যায় আছোঁ সুস্মিতাক গামোচা পিন্ধোৱাৰ কাৰণ তাই সুদূৰ শিলচৰৰ পৰা আহি বিহুৰ সময়ত যিখিনি নিষ্ঠাৰে তাই কাম কৰিছে এয়া প্ৰশংসনীয় আৰু কমলক পিন্ধোৱাৰ কাৰণ তাক এনেই পিন্ধালে ইয়ে নেপিন্ধালে ই যিখিনি কাম নিষ্ঠাৰে কৰে প্ৰাউড অফ হিম কেকেদা আমরা শুভেচ্ছা নিদিয়ে ভাল হ'ব দে ছাৰ হ'ব হ'ব দে তই এনেকৈ সৰকি থাকিবি কংগ্ৰেছৰ ইলেকশ্যন চলিছেহি ভাল লাগিছে দেই ছাৰ